মানে এই মূৰ্তিটো যে চাব আহে মানুহে এইটো জোঙাল বড়ো গড় বুলি কয় বহুতে। ৰাতিপুৱা 2:06 হৈছে মানে মনে মনে মই ভিডিঅ'টো বনাই আছোঁ। এতিয়া মোৰ পেকিং চলিব, এইবোৰ পেকিং মানে কাপোৰবোৰ পেক কৰিব লাগে। মই যাম ৰাতিপুৱাই যাব লাগিব, একদম ৰাতিপুৱাই, মানে সেইকাৰণে এতিয়াতে গোটেই ৰেডি কৰোঁ। মই বিয়া এখনত আছিলোঁ, সেইকাৰণে মোৰ মানে ভিডিঅ' বনাব টাইম পোৱা নাই, এইকেইদিন ব্লগো বনোৱা নাই, বহুত কামত বিজি আছিলোঁ, অলপ কামৰ প্ৰেছাৰ চলি আছিলে। ৰাতিপুৱাই ভিডিঅ' বনাই আছোঁ কাৰণ মাহঁত শুই আছে, ডিষ্টাৰ্ব দিব নোৱাৰোঁ। মোৰ ৰুমটো বেলেগ, তথাপিও মাহঁতক ডিষ্টাৰ্ব দিব নোৱাৰোঁ, আৰু সেইকাৰণে মই ভাবিছোঁ এতিয়াতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ, কাৰণ ৰাতিপুৱাই যাব লাগিব, আন্ধাৰ হৈ থাকিব, ৰাস্তাত কি হয় দেখা যাব, সেইটোতো মই এতিয়াতে ক'ব নোৱাৰোঁ। হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল জেহাম ব্লগছ। ভিডিঅ'টো কণ্টিনিউ কৰিলেহে গম পাব ক'ত যাই আছোঁ, মানে বহুত দিনৰ পৰত অলপ বাহিৰত যাই আছোঁ। পেকিং অলমষ্ট ডান, মানে এতিয়া সময় প্ৰায় 3টাই বাজিল, কাৰণ মোৰ দেৰি হৈ গ'ল। এইবোৰ কৰিলোঁ আৰু অলপমান কাম আছে, কাৰণ কেইদিনমানৰ কাৰণে যাওঁ মই গম নাপাওঁ। বেছি বস্তু লোৱা নাই, কাৰণ জানাই আৰু ল'ৰা মানুহৰ বেছি প্ৰব্লেম নাই, কিন্তু ইউটিউবাৰ হ'লে এটাই প্ৰব্লেম, এইবোৰ চব বস্তু চাৰ্জাৰত মানে চাৰ্জিঙত লগাই দিছোঁ। মোবাইলকেইটা, পাৱাৰ বেংক, বাকী গোপ্ৰ' বেটেৰী, বাকী এক্সট্ৰা যি আছে গোটেই লগাই দিছোঁ। এতিয়া আৰু মই ভিডিঅ' বনাই নাথাকোঁ আৰু শুই নাযাওঁ, কাৰণ মোৰ অভ্যাস আছে এনেকৈ নুশুতে অভ্যাস হৈ গৈছে। এতিয়া নুশু, অলপমান কিবা কাম আছে, পাৰ্চনেল কামখিনি কৰি লওঁ, কৰি আৰু ৰাতিপুৱাই ডাইৰেক্ট লগ পাম। এতিয়াতে আৰু ভিডিঅ' বনাই নাথাকোঁ, ৰাতিপুৱাই লগ পাম। একদম মোক দেখাই পোৱা নাই, মই জানো ৰাতিপুৱাই একদম জল্দি আহিছোঁ। অ' জেপ ৰাতিপুৱাই লগ পাম বুলি কৈছোঁ, আহি পালোঁ। এতিয়া মই পইচা ওলাব লাগে, যাব লাগে, মোৰ মানে হাতত কেছ অলপো নাই, সেইকাৰণে অলপ ওলাব লাগে। আজিকালি মানে ATMবোৰ বহুত জামালা বাপৰে বাপ। মই বৰ্তমান দমদমাৰ চকত ৰখি আছোঁ, মানে এখন বাছ আহিব, আমাৰ চিনাকি বাছ। আমি যিহেতু নগাঁৱত যাম, কৈয়ে দিলোঁ নগাঁও যাম বুলি, কাম আছে কিবা কিবি পাৰ্চনেল কাম, কিন্তু এই বাছখন আহিব মানে হাজোৰ পৰা আৰু যাব নগাঁৱলৈকে। ৰাতিপুৱা যদি আপোনালোকে যায় তেনেহ'লে যাব পাৰে। পৃথ্বীৰাজ বাছখনৰ নাম, আমিও যাই আছোঁ। যা এই মাল আমার একদম কমল ভাল ছিল মাজত ফুটবল হ'ব দেই। মই মানে টোপনি গৈছিলোঁ, সেইকাৰণে গমেই নাপালোঁ, গুৱাহাটী পাৰ হৈ গ'লোঁ। এতিয়া খানাপাৰা পালোঁ, এতিয়া যাব নগাঁও। গাড়ীখনত ধুনীয়া ধুনীয়া লোকগীত লগোৱা আছে, টোপনি আহি গৈছে ধুনীয়া একদম। এখন অভাৰ ব্ৰিজ, ৰহা মেইন টাউন পাইছোঁ, মানে আমি ৰহাত যাই আছোঁ বৰ্তমান। 9:26 হৈছে, 9:26। আমি মানে এতিয়া অলপমান বাইকত ফুৰিব আহিছোঁ, মানে গাঁওখন চাম আৰু বৰ্তমান মেইন হাইৱেত আছোঁ। মই এইবিলাক পালে এনেকৈ হাই কৰি থকা নাই, খালি
পলহু ৰিগিনাল পলহু মানে ইয়াৰ কিবা আছিল চাগে ইয়াৰে নহয় এইবিলাক হেৰিয়া কাৰ্বি কছাৰীবিলাকৰ মানে বড়ো জাতীয় সোমাব দিয়ে নে নিদিয়ে সোমাব দিব না ইয়াত খুলিলে মানে এইটো এটা ডাঙৰকৈ মূৰ্তিটো দেখা পাইছে এইটো মই ডিটেইলছ লোৱা নাই কিন্তু দাদাজনে কৈছে জোঙাল বলহু চৰি জোঙাল বলহু ইয়াতে লিখা আছে সোমাব দিয়ে ন গেট বন্ধ হয় অঁ লক কৰাই আছে কত মজা লাগে পিছফালে যামা তাত তালা মাৰা আছে কিন্তু ইয়াতে সোমাব দিয়া নাই বৰ্তমান কিয় বন্ধ আছে নাজানো এই যে ডাঙৰকৈ মূৰ্তিটো দেখা পাইছে জোঙাল বলহু মানে নামটো দেখাই পালে আৰু এই মূৰ্তিটোত মই ফটো উঠিব যাই আছোঁ নেচাৰটো ধুনীয়া হাইৱে ইফালে পুখুৰীটো ডাঙৰকৈ আছে ধুনীয়াকৈ আৰু এইটো হৈছে মূৰ্তিটো নেচাৰটোতো ক'বই নালাগে একদম চালিয়া নেচাৰ আৰু মূৰ্তিটো চাওক মানে এই মূৰ্তিটো যে চাব আহে মানুহে এইটো জোঙাল বলহু গড় বুলি কয় বহুতে মানে জাগাখিনিত গুগলত চাৰ্চ কৰিলে চাগে আহিব মই চাৰ্চ কৰা নাই আৰু বৰ্তমান খোলা নাই টাইম চাগে 11টা মানৰ পৰা খোলা হয় আমি এনেই ফুৰিব আহিছিলোঁ ভাবিছোঁ সোমাই যাওঁ চাই যাওঁ যিহেতু সদায় অহা নহয় ইয়াতে চাংঘৰো এটা আছে যে আৰু টাইমটো আমাৰ অহা টাইম নহয় আকৌ ঘৰত যাওঁ কিবা হয় নাজানো ভিডিঅ'টো দীঘলীয়া কৰিব পাৰোঁ নে নাজানো কিন্তু নেক্সট ভিডিঅ' এটা আহিব ভাল ভিডিঅ' এটা আহিব সেইটো মই ভালকৈ জানো কি ভিডিঅ'হে নাজানো কিন্তু এইটো ভিডিঅ' কিমানত শেষ কৰিব পাৰোঁ এতিয়াতে নকওঁ কিন্তু চাই থাকোঁ উঠো একবাৰ নহয় একবাৰ চাংঘৰত উঠে হা বহুত ওখ ডাঙৰ এখন হা সেইটো ইমান ভালকৈ বনোৱা নাই ভাঙিছে এডাল মাজত চাংঘৰ ওপৰত নাযাওঁ ইমান ভালকৈ বনোৱা নাই পৰি মৰিম মই এইবোৰ মাজত ভাঙা আছে সেইকাৰণে প্ৰব্লেম হৈছে উঠিব সেইকাৰণে নুঠোঁ আৰু ভাঙি যায় যদি বেয়া হ'ব অৱস্থা বল আগত দূৰ না আগত দূৰ না এংগেল হ'ব মাজতে আগত দূৰ বাই বাই লৈ যাওঁ টেম্পুত আমি ক'ত নগাঁও যাই আছোঁ ন নগাঁও যাই আছোঁ মানে এইটো ভিডিঅ' ইয়াতে শেষ কৰিম আৰু এটা ভিডিঅ' ছেকেণ্ড পাৰ্ট আহি আছে সেইটো আমি কি কৰিব পাৰোঁ দেখাম আৰু এই বেছি দীঘলীয়া নকৰোঁ বহুত দীঘল হৈ গ'ল